আজি সমগ্ৰ শিৱসাগৰৰ মানুহ একত্ৰিত হৈছে পংখীক হত্যাৰ বিৰুদ্ধে। এতিয়া প্ৰশ্নটো হৈছে পংখীক হত্যা কৰাৰ সময়ত গণতান্ত্ৰিক ব্যৱস্থাৰ কথা কোৱা এই গণতন্ত্ৰত পংখীক হত্যা কৰাৰ সময়ত গণতন্ত্ৰ ক'ত আছিল? আমাৰ প্ৰশ্ন এতিয়ালৈকে ডিজিপিয়ে কিয় এই দুইজন আৰক্ষী বিষয়াক নিলম্বন কৰিব নোৱাৰিলে? এই ঘটনাটোৰ লগত আৰক্ষী পৰোক্ষভাৱে জড়িত আছে নেকি? আমাৰ তাত সন্দেহ আছে। আৰু হিমন্ত বিশ্ব শৰ্মাই যে স্বচ্ছ পুলিচ প্ৰশাসনৰ কথা কয়, ডিজিপি মহোদয়ে যে স্বচ্ছ পুলিচ প্ৰশাসনৰ কথা কয়, তেওঁলোকে এতিয়া এই আৰক্ষী বিষয়া দুজনক নিলম্বন কৰি সৎ সাহস দেখুৱাওক, নহ'লে শিৱসাগৰৰ মানুহ বহি নাথাকে। তীব্ৰ প্ৰতিবাদ হ'ব আৰু গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ হ'ব। আৰু তাৰ কাৰণে শিৱসাগৰ প্ৰশাসন, নামৰূপ প্ৰশাসন অৰ্থাৎ ডিব্ৰুগড় প্ৰশাসন সকলো সাজু থাকক। কিন্তু প্ৰতিবাদ হ'ব আৰু হ'ব। যেতিয়ালৈকে পংখীয়ে ন্যায় নাপাব তেতিয়ালৈকে হ'ব। আৰু এই অভিযুক্তজনক অতি শীঘ্ৰে চাকৰিৰ পৰা নিলম্বন কৰিব লাগিব। আৰু যদি চাকৰিৰ পৰা নিলম্বন নকৰে তেতিয়াহ'লে আমি কিন্তু বেলেগ ধৰণে ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। উত্তৰ যিটো প্ৰতিবেদন আহিছে তাত আমাৰ সন্দেহ হৈছে যে হত্যা কৰা হৈছে বুলি। আৰু এই প্ৰতিবেদনটো অতি শীঘ্ৰে প্ৰশাসনে ৰাজহুৱা কৰক। প্ৰশাসনে ৰাজহুৱা কৰি ঘটনাটো স্পষ্টকৈ কওক। আৰু যদি প্ৰশাসনে ৰাজহুৱা নকৰে, আমাৰ চবৰে হাতে হাতে তেখেতৰ সেই কপিটো আছে, তেতিয়াহ'লে আমি ৰাজহুৱা কৰিবলৈ বাধ্য হ'ম।